গুড ইভিনিং সকলোকে। আজি ধুনীয়া ভিডিঅ'ত লৈ গৈ আছোঁ। আগতে আমাৰ ব'টিংটো এইটো প্লেচতে আছিলে, আজি মেইনলি ব'টিঙৰ ভিডিঅ' দেখাম। আমি মাজতে জেগাটো চেঞ্জ কৰি দিছিলোঁ, এবাৰ আকৌ আমি পুৰণা জেগাত লৈ আহিছোঁ। ব'টিংটো চাব পাৰে, আমাৰ চিৰি নতুনকৈ বনোৱা হৈ গৈছে, জেগাটো আৰু ধুনীয়া লাগি আছে। তো চিৰিৰ আৰু কিছুমান কাম আছে, টাইলছৰ কাম, কিন্তু ঈদৰ কাৰণে আমি জল্দি কামটো ষ্টাৰ্ট কৰি দিছোঁ। আৰু ব'টিং কৰাৰ আগত চবতছে বেছি ইম্পৰ্টেণ্ট হ'ল লাইফ জেকেট, আৰু এইবোৰৰ ৱেইট 120 কেজিলে মানে পাৰে যদি পানীত পৰি যায়। আৰু লাইফ এক্সাম্পল দেখাব আমাৰ ভাস্কৰ, সোণী। ভাস্কৰ চাব পাৰে প'ষ্ট দি ৰেডি হৈ আছিলে। অলপ ভাস্কৰ দেখুৱা। এইটো ভাস্কৰ ডাঙৰীয়া, এইটো সোণী ডাঙৰীয়া আছে। আমি তিনিটা এতিয়া যাম ব'টিঙত, লগত চিকুও যাব। আমি দেখাম কিমান ছেফ আৰু কিমান জেকেটকেইটা ধুনীয়া। এতিয়া চাব পাৰে কি ধুনীয়াকৈ এইটো ফিটিং হৈছে চবৰে তাত। আমাৰ পুৰা কমফৰ্টেবল নে? পুৰা মজা হৈ আছে। ৰেডি চাব পাৰে। আমি ফাৰ্ষ্ট মানে এই জেকেটৰ ফাৰ্ষ্ট যাত্ৰা দি আছোঁ, বা যিহেতু নতুন পথ মানে আমি কি কয় অসমীয়াত এইটো প্ৰথম যাত্ৰাটো। এতিয়া চাব পাৰে কি ধুনীয়া অনুভৱ, আৰু বেকগ্ৰাউণ্ডটো চাব পাৰে কিমান বেছি মজা। আৰু মানে আৰু ইয়াতে চিন্তা নাই, আপোনাৰ নিজে হওক হেণ্ডেল ঘূৰাব পাৰে। আৰু বহুতে জানেই যে মানে কেনেকৈ চলাব লাগে, আৰু আমাৰ ইয়াতে বহুত ছেফ, কাৰণ জেকেট আছে, আমাৰ ষ্টাফ চব পিনে ঘূৰি থাকে। এতিয়া ভাস্কৰ অনুভৱটো কি ক'বা? মজা মজা। হা কেনেকুৱা লাগিছে এই গছ গছনি শান্তি ফুৰি কিনে? আপোনাৰ আৰু চবতছে বেষ্ট টাইম হ'ল এই গধূলিৰ সময়টোৱে। কেমেৰাটো দিয়া। ভাস্কৰে নিজৰ ৱাইফ বাচ্চালৈ আহিবা, আমাৰ মহিলা পাৰ্টি কি বিয়া হোৱা মানুহ যিহেতু। কি ক'ব এক্সপিৰিয়েঞ্চটো? ফেমিলিৰ লগত আহিলে কেনেকুৱা লাগিব? ইপিনে চোৱা। ভাল লাগিব। হা বিয়া পতা নাই যি। বিয়া পতা নাই? যিহেতু কথাটো ঘূৰাই লৈছোঁ মই। এতিয়া সোণী কেনেকুৱা লাগিছে? এই বঢ়িয়া লাগিছে নে? এই ভিউটো চাওঁ আপুনি, কিমান শান্তি লাগিব আহি। আৰু আমি ভাবি আছোঁ যে আপোনালোকে যদি আমাৰ ভিডিঅ' চাই আহে, যদি আপোনালোকে আহে, আমি ইয়াতে খানা অৰ্ডাৰো ল'ম। মানে আপোনাৰ ৰেষ্টুৰেণ্টত যি অৰ্ডাৰ পায়, কিছুমান চাহ তাহ বাদ দি, বাকী আপোনালোকে ৰোল খাব খোজে, ক'ল্ড ড্ৰিংক খাব খোজে, সেইখিনিও আপোনালোকক দিয়া হ'ব। আহক পুৰা ধুনীয়াকৈ ইয়াতে ব'টিং কৰিলে, লগত খানাও খালে, ঘূৰিলেও। আৰু আজি বতৰো লাগাতছে বেছি মজা, আমাৰ বহুত মজা লাগি আছে। এতিয়া ঘূৰি ঘূৰি আমি লাহেকৈ এক পাক ঘূৰি দিলোঁ, ভালো লাগিছে। আজি ইমান দিনৰ পিছত উঠিলোঁ, কাৰণ প্ৰথম বৰষুণ আহোঁতে তেতিয়াই উঠা, তাৰপিছত উঠাই নাছিলোঁ।